নমস্কাৰ। এটা অসম্ভৱ সঁচা কাহিনী। শ্মশানত জন্ম আজি এজন IAS বিষয়া। এটা অসম্ভৱ কাহিনী। শ্মশান ঘাট নিশা প্ৰায় 12টা বজাত এগৰাকী অজ্ঞাত মহিলাই এজন ল'ৰা জন্ম দিয়ে আৰু 5 দিনতে গুম হৈ যায় বা হেৰাই যায়। শিশুটি ঠাণ্ডা ছাইৰ মাজত আছিল। লোকসকলে ভাবিছিল সি বাচিব নোৱাৰে, কিন্তু এজন বুঢ়া মানুহে শিশুটিক লৈ ঘৰলৈ লৈ যায়। তেওঁ ল'ৰাটিক পঢ়াই বহু কষ্ট কৰি জীৱনত আগবাঢ়ে। প্ৰায় 30 বছৰ বয়সত তেওঁ সেই ল'ৰাজনে UPSC ক্লিয়াৰ কৰে। এই কাহিনী বাস্তৱৰ ওপৰত আধাৰিত। এজন বহুজন আজিও পৰিষ্কাৰ পৰিসৰ শিক্ষা আৰু আশাৰ অভাৱত জন্ম দিছিল, কিন্তু ইমতাজ হুছেইনৰ দৰে বহুজন দেখুৱাইছে জন্ম য'তে নহওক লক্ষ্য সকলোৱে হ'ব পাৰে। জন্ম ঠাই নহয়, মনৰ দৃঢ়তাই পূৰণ কৰে। ফ্ৰম মেছেজ টু IAS অসমীয়াৰ